দাদা এটা চলক কওঁ বোলে কজিৰ কানি কাপোৰ সঁচাই পেলাই মাথাত লওঁ পাণ পইচাৰে কৈছি মোৰ কালিৰ পৰা বহুত টান যিবিলাকে ধুমধুমকে পাদা সেইবিলাকে হাৱা আদা মই কওঁ দাদা মই বোলে কে বোলা হে আদা তহঁতে বোলে ঘুমটিত পাদা ওয়েলকাম টু মাই ইউটিউব চেনেল MD Vlogs এয়াৰ তো MD Vlogs এয়াৰ পৰা সকলোকে স্বাগতম জনালোঁ তো আজি ঘৰতে আছোঁ তো আজি অলপ ফুৰিব যাম বুলি ভাবিলোঁ কমলপুৰ চাইডে মোৰ লগত MD নাযায় তো আজি মই যাম আৰু লগতে লামা যাব এয়া লামা তো আমাৰ গাঁৱৰ ওচৰতে হয় তো ই তাৰমানে ভ্লগত উঠি অলপমান লাজ কৰি আছে তো এই আৰু সেই ফাৰ্ষ্ট টাইম আমাৰো যিহেতু আমি নতুনতে এক ক'লোঁ যে কেমেৰাটো অলপ ধৰি দিবি যিহেতুকে বাইকত তাৰমানে আকলাই ভিডিঅ' কৰা অলপ মানে সেই না মানে সম্ভৱ নহয় বা আমাৰ সেনেকুৱা ষ্টেণ্ডো নাই বা GoPro নাই মোবাইল দি ভিডিঅ'টো কৰোঁ তো মোবাইলটো ধৰা মানুহ এটা লাগে তে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মানে কি স্কিপ নকৰাকৈ পালোঁ এতিয়া যাই আছোঁ এই পুঠিমেৰি ইয়াতে কিবা পূজা হৈছে চাওক আপোনালোকে পানী তুলিব আছে ইয়াতে পুঠিমেৰিত আজি হৈছে নেক্সট ডে তো যোৱাকালি ভিডিঅ' বনোৱা নহ'ল আজি আৰু আমি ৰাতিটো ইয়াতে থাকিলোঁ এইটো মোৰ হৈছে বন্ধু এয়া সৰু তো ইয়াতো তাতে থাকিলোঁ ৰাতি তো থাকি এতিয়া মানে চাহ পানী খালোঁ তো ভাত পানী খাই কিনে ওলাই যাম তো যাওঁতে অলপমান তাৰমানে ভিউ দেখাম আপোনালোকক তো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ হৈ যাব তো এয়া আজি আদাৰ চক তো গাইজ চকত দেখাই পাইছি তো যিখিনি গাড়ী আহি আছে তো আদাৰ চকতে ৰখি আছে আগতে ভাতগুচি বুলিও কৈছিল ভাতগুচি বুলি ক'লে মানে কি আগত ৰাখি দিছিল গাড়ীগিলা এতিয়া মানে যিগিলা নতুন ড্ৰাইভাৰ আছে তো ভাতগুচি বুলি ক'লে চিনি নাপায় তো আদাৰ চক বুলি ক'লে চিনি পায় 25 বছৰ হ'লে দোকানখন দিবা তো দোকানখন দেওঁতে এনেকুৱা আছিল না অলপ ডাঙৰ আছিল আমাক তো এই লাঠিডাল দেখাইছি তাৰমানে কি এমডালৰ বয়সো মানে কি দোকান যেতিয়াৰ পৰা দিছি তো দাদা মানে চাইকেল নচলাব চাইকেল চলাব না আৰু গাড়ী মটৰ আকৌ নচলাব তো এমডাল দি তাৰমানে মালখান দি তাৰমানে কি ঘৰৰ পৰা ঘৰটো হৈছে ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ জেগা যাব লাগে ইয়াৰ পৰা খোজকাঢ়ি তো এডালত তাৰমানে মোনা দুখনত মালখানি ভৰাই কিনে তাৰমানে ইমান কষ্ট কৰি এটা আনি কিনে মানে কি বস্তু আনি বিক্ৰী কৰা আৰু তাৰমানে বন্ধ কৰাৰ টাইম গধূলি তো 6টামান বজাত বন্ধ কৰে না গধূলি 6টা-7টা বজাত তাৰমানে দোকানখন বন্ধ কৰি আকৌ মোনাকেইখন মানে কান্ধত লৈ গুচি যায় তো এমডাল হৈছে তাৰমানে 25 বছৰ বয়স হৈছে এমডালৰ তো মোৰ জন্ম হ'বা যিমান দিন হৈছে তাৰমানে এমডালৰ বয়সো কিমান দিন হৈছে তাৰমানে বহুত পুৰণি যিহেতুকে এডাল ৰাখি দিছে বা এডাল দিয়ে কাম চলি আছে তো গাইজ চাওক মানে কি ইয়াতে নামিছে মানুহ তো বাছ ইয়াতে ৰাখি দিছে তো আগত মানে ডাইৰেক্ট দোকানৰ আগতো ৰাখি দিছে যেতিয়া প্ৰথম দোকান দিয়ে তেতিয়া মাল কিমানমান ধৰিছিল ওচৰ পান মানে গাড়ী যাই আছে গাড়ীৰ কাৰণে হয়তো অলপ আৱাজটো কমকৈ পাব মই তাৰমানে ফুটত হেৰি 10 পইচা 5 পইচাকৈ থৈ মই 500 টকা এটা যোগাৰ কৰিছিলোঁ টকা দি মই দোকানখন আৰম্ভণি কৰিছিলোঁ সেই আৰম্ভণিৰ পৰা আজিলৈকে মই দোকানখন বাদ কৰা নাই দোকানখন চলাই আছোঁ কিবা কৰি আৰু মোৰ আজি দোকান পতা মোৰ 25 বছৰ বয়স দোকান পতাই 25 বছৰ বয়স আৰু বয়স মোৰ এতিয়া 65 বছৰ বয়স চলি আছে বাকী আপোনাৰ আৰু কিবা বেলেগ ব্যৱসায় আছে নেকি বেলেগ ব্যৱসায় মোৰ সেনেকুৱা নাই সুবিধা পোৱা নাই আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে গোটাই ৰাইজ অল ইণ্ডিয়া অসমৰে কথা ক'লোঁ মই গোটাই ৰাইজ প্ৰত্যেকে আজি ধৰ জন্ম লোৱা দিনৰ পৰাই আজিলৈকে মানুহে একবিধ বস্তু খাই শেষ কৰিব পৰা নাই মই সেইটোৰ এটা নাম ক'ম বুলি হেৰি কৰিছোঁ মনত ভাবছোঁ যে ইমান বছৰ ধৰি মানুহে আদা খাইছি কিন্তু আদা আজিকালিও শেষ কৰিব পৰা নাই খাই পেলাই কিন্তু সেই নামেদি মোৰ নামটো আদা গতিকে আদা খাই লাখ লাখ কোটি কোটি মানুহ খাইছি কিন্তু খাই আজিও আদা শেষ কৰিব পাৰে মানুহ যিবিলাকে ধুমধুমকে পাদা সেইবিলাকে হাৱা আদা মই দুটামান হেৰি ক'ব পাৰোঁ ডাইলগ ক'ব পাৰিম ডাইলগ এতিয়া কৈ দিছোঁ এতিয়া আপোনালোকে অলপ শুনি ল'ব মই দাদা মই বোলে কে বোলা হে আদা তহঁতে বোলে ঘুমটিত পাদা হেৰা নকৰবি হেৰে আছে চান্দি ভাত পাতত মত মতে গোটা মাহাক লৈ যাব বান্ধি চোতাল সাৰ বিলেহে কুকত পৰে কেহে ৰনা গৈছে হাতত যাওঁ কিনো আনবা দেহে গাছৰ আনবা গুটি গুটি লতাৰ আনবা পাত পানীৰ আনবা চাউল চলে হস্তিৰ আনবা তাত আটা আনলো পাঠি ধৰা ফুট লাগিল মোৰ 7 মান গাঠি আনিয়া ধু গাই নেঙুৰডাল ধুন নাই
আনছিটো গাই ফেটা ফেটিকে যায় বাহ বাহ ঠাণ্ডা বজাৰ গুচি মই টনৰ কাষৰ পৰা একদম লাহে লাহে গুচি বাহ বাহ আৰু আছে বহুত ক'ব লগা আছে আৰু মোৰ মুখখনে অলপ কোৱা মুখ নকাকৈ থাকিব নোৱাৰে মই আগৰ পৰাই কওঁ এতিয়াও কওঁ এতিয়াও মই মানুহ চাতকে কোনোবা সোধা সুধি কৰিলে সিদিনাখনে আহি থাকোঁতে ক'লে দাদা এটা চলক কওঁ বোলে কটিৰ কানি কাপোৰ সঁচাই বোলে মাথাত লওঁ এইটো এটা শুনোতে বয়া শুনি কিন্তু চলকত মিলছি পাণ পইচাৰে কৈছি মোৰ কালিৰ পৰা বহুত টান কেনেকৈ খাবি আমাৰ পাণ দাদাৰ জীৱনৰ কথা কিছুমান আমাৰ আগত তাৰমানে শ্বেয়াৰ কৰিব খুজি ৰাইজ আপোনালোকে শুনকচোন অলপ মোৰ তাৰমানে কি মই সৰুৰ পৰাই মোৰ হাফ পেণ্ট পিন্ধিব পৰা হোৱাৰ পৰাই মই মাহত 5 টকাকৈ থাকিলোঁ এঘৰ মানুহ তাতে মোটামুটি 2.5 বছৰ এই 2.5 বছৰ থাকি আহি পেলাই তাৰপিছত মই আৰু ঘৰতে থাকিলোঁ 10 টকাকৈ মাহত সেই থাকি তাতো 3 বছৰ থাকিলোঁ 10 টকাকৈ মোৰ পইচাটো বাঢ়েই নিদিলাক নেদাৰ বিনিময়ত মই তাৰপিছত ঘৰত ওলাই গ'লোঁ সৰু থকা অৱস্থাত মই ওলাই যাই পেলাই মই এক টকা তাত টকা হাল মুঠি ধৰিলোঁ ধৰি পেলাই মই হাল বাব পৰা হ'লোঁ যেতিয়া হাল বাব পৰা হ'লোঁ নহয় মোক তেতিয়া এঘৰ মানুহ ক'লা যে মোৰ ঘৰত থাকিব লাগে মোৰ হাল বাব লাগে যে মোক ইমানখিনি পইচা দিব লাগিব তেতিয়াহ'লে মই হাল বোৱাকৈ যাম তেতিয়া ক'লা যে নহয় দে অলপ কম কৰিবি মানে কম কিমান দিবি 3,000 দিবি বছৰত খাই লৈ কানি কাপোৰ দি মই বছৰত 3,000 কৰি থাকিলোঁ 3,000কৈ থকাৰ পিছত 1 বছৰৰ পিছত মোক মানুহ ঘৰে ভাল পালাক ভাল পাই পেলাই মই 7 বছৰ থাকিলোঁ একেধৰে 7 বছৰত কিন্তু মোক পইচাটো বাঢ়ি দি আছে বছৰ তাৰমানে 1,000 বাঢ়ি যাই আছে মই সেনেকৈ থাকিলোঁ থাকি পেলাই আৰু মোৰ বাবা মাই থকা দিনত মোৰ বাবাই 2 টকা হাজিৰা কৰিছিল কিন্তু 2 টকা হাজিৰা কৰাৰ দিনত তেতিয়া মই আছিলোঁ কি আমি এসপ্তাহক লাগি এক কাঁচা কল হৈ পেলাই হৈ বাকলি চেলাই তাৰপিছত টুকলাই লৈ পেলাই তৰকাৰী বনাই পেলাই সেনেকৈ আমাৰ খাওঁ মোটামুটি এসপ্তাহক আমি ভাত দেখি নাপাওঁ কিন্তু সেই কাহিনী ক'ব গ'লে এতিয়া চলি বিশ্বাস নকৰে এতিয়া মানুহ কোনোৱে বিশ্বাস নকৰে কিন্তু হয়তো মই ইমান কষ্টৰ ওপৰত ডাঙৰ দীঘল তাৰপৰা যে নহওক এতিয়া মই বৰ্তমান আজি 25 বছৰে মই দোকানখন কৰিলোঁ দোকানখন কৰি পেলাই কিবাকৈ টাক টুক কৰি চলি আছোঁ আৰু ঘৰখন বেছি ডাঙৰ পৰিয়াল নহয় মোৰ 3জন পৰিয়াল চালাই চলাই আছে মই ধৈৰ্যৱান মই বহুত ধৈৰ্য ধৰোঁ মই আজি বহুত বছৰ ধৈৰ্য ধৰি ইয়াতে বহি থাকিলোঁ মই বাবাৰ ওচৰত মই কিবা এটা হেৰি ল'ম বুলি আশীৰ্বাদ পাম বুলি মই কোনোবাই ঘৰে একজন মানুহে পানী খুচি টকা গিলাচ পানী খুৱাইছোঁ তাৰ লগত বতাহ বৰষুণ আছিল মোৰ লগত জিৰণি পোৱাৰ কাৰণে ইয়াতে মই ৰাখি দিছোঁ বতাহ বৰষুণৰ পিছত আকৌ বিদায় দিছোঁ যাওক ইয়াত জিৰণি জেগা যিহেতু নাই ইয়াত মই ঘৰটো বনাইছোঁ মোৰ ঘৰৰ তলত 4টা মানুহ থকা মানে মোৰো সহায় মই আশ্ৰয় দিওঁ সিহঁতক তাৰ লগতে আৰু বহুত এক্সিডেণ্ট কেছ মই পাইছোঁ ইয়াতে বিভিন্ন ধৰণৰ কেছ মানুহ গৰু ছাগলীৰ যাক যিখিনি পাৰোঁ মই এইখিনিতে সহায় সাহায্য কৰি আছোঁ এতিয়াও বৰ্তমান আৰু মই পাৰাক লাগি মই থাকাক লাগি মই এইখিনিতে কৰি থাকিম মই বাদ নিদিওঁ আৰু মই এই জেগাত মই বহুত ৰ'দত বহুত কষ্ট খাই আছোঁ এতিয়া মই আল্লাহ দিলে মই বহুত যেতিয়া গাছ ৰুই লৈছোঁ মই এই গাছৰ তলত মই বাবাইক জিৰোৱাৰ কাৰণে ময়ো জিৰণি লৈ আছোঁ আৰু বাবাই ৰাইজে গোটাই কৰোঁ জিৰণিৰ কাৰণে বহুত সুবিধা হোৱা বুলি কৈছে মোক জেগাটো ভাল হোৱা বুলি কৈছে আৰু আপোনাৰ নামেদি যিহেতু চবটো দিছে আদাৰ্চক বুলি মোৰ নামেদি দিছোঁ মোৰ মাতা নামটো হ'ল আদা এইটোৰ কাৰণে অল ইণ্ডিয়া জানে চবেই জানে কোনো নাজনা মানুহ নাই মোৰ নামেই আদা সেই হিচাপত মোৰ নামেদি ভাতকুচি আদাৰ্চক বুলি মই চকটো লিখি দিছোঁ চক এটা ধেমালি কথা নহয় উঠোৱাটো কিন্তু মই যি চক এটা উঠাইছোঁ এখন দোকানেদি এই সৰু দোকান এখন মই 500 টকা দি আৰম্ভণি কৰা দোকান এখনেদি আজিও মই দোকানখন মাৰা কেইটাও নাই আৰু মানে এটা কথা শুনিছোঁ যে এই জেগাত তাৰমানে মানুহটো বাদ দি গৰুও তাৰমানে আইভা ভয় কৰিছিল বোলে চাৰিওবাগে জংঘল আছিল বা সেনেকুৱা হেৰি আছিল মানে মাজতে অনলি ৰাস্তাটো আছিল তেতিয়া বোলে এটা ৰাস্তাই আছিল এতিয়া এই ফুল লাইনটো হ'ল সেইটোৰ বিষয়ে কি ক'ব মই এই যে দোকানখন আৰম্ভণি কৰিলোঁ মই দোকানখন পাতিব আহোঁতে মই ইয়াৰ পৰা হাৱৰ পৰা নাই হাৱৰ কাণৰ পৰা এপাৰে হেৰিক লাগি আধা ৰাস্তাক লাগি গোটেই কাহিবনৰ মাজত দিনতে বাঘ দেখা যায় দিনতে সেই বাঘে গৰু খায়
ছাগলী খায় এই জংঘলৰ মাজত আৰু যদি কোনোবা এজন মানুহ যাই আছে তাৰ হাতৰ পৰাই মোবাইলটো দিনতে কাঢ়ি লৈ যায় আৰু তাৰ লগতে মই দেখাৰ ভিতৰত জনাৰ ভিতৰত কাৰোবাৰ যদি লগত এক মুঠো ভিডিঅ' থাকে সেই মুঠো ভিডিঅ' কাঢ়ি লৈ যায় এনেকুৱা দিন আছিল আৰু এই দিনৰ মাজত মই যে হাৱৰ ওচৰত মই দোকান পাতি পেলাই বহি আছোঁ ইমান মৰ সাহৰ ওপৰত মই আজিলৈকে বাচি আছোঁ মোক কিন্তু কোনো 5 পইচাৰো ক্ষতি কৰা নাই আজি 25 বছৰে এই হাৱৰ পৰা বাছৰ পৰা মানুহ নামি যাবাক লাগি ৰাস্তা দিনতে হৈ পৰে এনেকুৱা জেগাৰ মাজত মই জীয়াই আছোঁ বুলি চবৰে আশীৰ্বাদ চবৰে যোগাৰ লৈ পেলাই মই বাচি আছোঁ দোকানখন অলপ দেখাই দি আছোঁ মানে কি ধৰণত মানে এতিয়া বৰ্তমান পজিশ্যন চলি আছে সেইখন দোকান যিখন দোকান মানে 25 বছৰ আগতে দিছিল তো এই 25 বছৰ আগত তাৰমানে এইবিলাক জেগা অনলি কাঁহী বনাদিত মানে ভৰ্তি হৈছিল ইয়াত তাৰমানে মানুহ অহাটো বাদ দি গৰু ছাগলী অহাৰ কাৰণে আমাৰ ভয় কৰিছিল তো এইবিলাক গাছবিলাক যে দেখিছে এই গাছবিলাক তাৰমানে এই আদায় নিজ হাতেৰে মানে ৰোৱা ইয়াতে মানে বহুত ৰ'দ আছিল তো গাছ মানে গাছ নাছিল বেলেগ কাঁহী বন আছিল তো কাঁহী বনৰ কাৰণে বহুত জংঘল হৈছিল তো এইবিলাক চিৰিজ গাছ বহুত তাৰমানে জোপোহা তো ইয়াতে মানুহ এতিয়া তাৰমানে গাড়ীত উঠাৰ কাৰণে বহুত তাৰমানে ৰ'দৰ কাৰণে জিৰণি ল'ব পাৰে বা ইয়াতে ৰখিব পাৰে তো কাষত চাঙো পাতি দিয়া আছিল চাংখান ভাংচি তো বাঁহৰ অভাৱৰ কাৰণে তো মানুহজনক চাই লওক বাকী চব ডেভেলপ হৈছে কিন্তু দোকানখন ডেভেলপ হোৱা নাই তো আমি আপোনালোকক এটাই ৰিকুৱেষ্ট কৰোঁ যিখিনি তাৰমানে নলবাৰীবাসী ৰাইজ তাৰমানে ইফালৰ পৰা ৰঙিয়া ছাইডত আহে আৰু গুৱাহাটীৰ ফালৰ পৰা যিখিনি আহে তাৰমানে আমাৰ মানে চিনাকি মানুহ যিখিনি তাৰমানে কিবা এটা খোৱাৰ কাৰণে ধৰিলোঁ ডাঙৰ দোকান এখন ৰখে তো সেই ডাঙৰ দোকানখন ৰখাতকৈ আমাৰ যে এই সৰু দোকানখন আছে আদা চক বুলি তো এই আদাৰ দোকানত আমি যে ৰখি কিনে কিবা এটা সৰুকৈ বস্তু খাই যাওঁ তো মানুহজনৰ কিছু সহায় হ'ব তো আজিলৈ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো আপোনালোকে দেখাই পাইছে যিখিনি গাড়ী আহি আছে তো আদাৰ চকতে ৰখি আছে তো বাছো ৰখি আছে আপোনালোকক এখন দেখাই দিছোঁ তো ইয়াতেই নামে তো আগত মানে কি আগত নামে দিছিল ভাতগুচি বুলি ক'লে বা আগত লৈ গুচি গৈছিল মানে সঠিক জেগা নাছিল তো এতিয়া আদাৰ দোকান মানে 25 বছৰ হৈছে যিহেতুকে আদাৰ এটা নাম হৈছে সেইটো কাৰণে তাৰমানে আদাৰ চকতে ৰাখি দিয়ে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল লাগিল তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব তো লগতে আমাকো অলপ ছাপোৰ্ট কৰিব তো গাইজ আজিলৈ বাই বাই